তো আপোনালোক সকলোকে স্বাগতম জনাইছো মই ভাৰ্গৱ টেক ইউটিউব চেনেলটোলৈ আজি আপোনালোকৰ বাবে লৈ আহিছো এটা বিশেষ ভিডিঅ' যেটো ভিডিঅ'ত আপোনালোকক ক'ব গৈ আছো জিঅ'ৰ তৰফৰ পৰা অহা এটা সুখবৰ তো যদি আপোনালোক কিছুমানে গম পাইছে তো ভালেই কথা কিন্তু যিসকলে গম পোৱা নাই সেইসকলৰ কাৰণে এই ভিডিঅ'টো যেটো হৈছে কি জিঅ'ই আপোনালোকৰ বাবে লৈ আহিছে 1GB to 5GB লৈকে 1GB পৰা 5GB লৈকে ডাটা লোন যেটো ডাটা লোন হয় আমি যেটো ৰিচাৰ্জ কৰো যে আমাৰ 1.5GB 2GB যেটো আমাৰ ডেইলি লিমিট থাকে হেতু ক্ৰছ হোৱাৰ পিছত আমি 11 টকা এটা ৰিচাৰ্জ কৰো যেটো আমি 1GB ডাটা পাও তো কেতিয়াবা কি হয় আমাৰ ডাটা শেষ হৈ গল কিন্তু আমি গুগল পে বা ফোন পে নাইবা আমাৰ দোকানত যাবৰ কাৰণে টাইম নাথাকে বা বহুত ৰাতি শেষ হৈ যায় তো আমাৰ ৰিচাৰ্জৰ কাৰণে বহুত প্ৰবলেম হয় বা কোনোবা ফ্ৰেণ্ডক ফোন কৰিব লগা হয় হিহঁতৰ নাথাকে তো বহুত কিবা কি প্ৰবলেম তো সেই প্ৰবলেমটো এতিয়া সলভ হৈ গল জিঅ'ৰ তৰফৰ পৰা ডাটা লোন দিবলৈ ষ্টাৰ্ট কৰিছে তো আপোনালোকে যদি আপোনালোকৰ এমবি শেষ হৈ যায় ইউজ কৰা ডেইলি লিমিটটো তো আপোনালোকে জিঅ'ৰ তৰফৰ পৰা ক্ৰেডিট ল'ব পাৰে 1GB to 5GB লৈকে তো অলৰেডি এইটো সিস্টেম আছিল বিভিন্ন সার্ভিস প্রভাইডার এইটো আগতে প্রভাইড কৰিছিল ভোডাফোন এয়ারটেল জিএ নহক যেটো আমি মেসেজ কৰি ল'ব পাৰিছিল লোনটো তো হেতু সিস্টেম এতিয়া জিঅ'য়ে আপোনালোকৰ বাবে মুকলি কৰি দিছে তো এটোটো বহুত ভাল কথা গতিকে আমি এটো অফাৰ ল'ব পাৰো কিন্তু ইয়াত এটা কথা থাকিলে যেতিয়া আমাৰ অফাৰ বা আমি কিছুমান বস্তু বাকিত পাও মানে যদি আমি এখন দোকানলৈকে গৈছো তো বস্তু এটা বাকিত দি দিছে তো যদি পইচা নাথাকে আমি সেই বস্তুটো যদি পইচা নাথাকে আমি ল'ব নিবিচাৰো কিন্তু যেতিয়া দোকানীয়ে ক'ব যে বাকিত লৈ যাওক বুলি ক'লে আমি তেতিয়াহলে যদি 50 টকাৰ বজাৰ কৰিব গৈছিলো হয়তো আমি 200-300 টকা বাকিত পালে লৈ আহো তো জিও এইটো এটা বিজনেস প্লেনে কৰিছে তো আপোনালোকে এইটো ভাবি যে আপোনালোকে অফাৰটো পাই গৈছে লোনত ল'ম বুলি কৈ হেতু ভুল নকৰিব তো ভুল কৰিলে আপোনালোকৰ লসে আছে যদি আপোনালোক বহুত ইমাৰ্জেন্সি হয় তো তেতিয়া আপোনালোকে এই লোনটো জিঅ'ৰ তৰফৰ পৰা ল'ব পাৰে তো ঠিক আছে আপোনালোকে যদি ভিডিঅ'টো বা ইনফৰমেশনটো ভাল লাগিছে তেতিয়ালে ভিডিঅ'টো লাইক কৰিব তো আপোনালোকৰ ফ্ৰেণ্ডৰ যদি কোনোবা প্ৰয়োজনীয়তা আছে বুলি ভাবে তেতিয়ালে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে মোক সাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত